এটাৰ পিছত এটাকৈ বেগ ঢালি তোমাৰ সৰণিবোৰ ধূসৰ কৰাৰ অসফল প্ৰচেষ্টা আজিও অব্যাহত আছে। মোৰ চিগাৰেটৰ ধোঁৱাত সৃষ্টি হোৱা মেঘবোৰে অনবৰত মোৰ চকুৰ সন্মুখত থকা তোমাৰ ছবিখন ঢাকি থব পাৰে কিজানি। এদিন মদ খাবলৈ বাধা দিয়া গৰাকী আজি মদ খোৱাৰ প্ৰধান কাৰক। তাই মচগুল তাইৰ নতুন প্ৰেমৰ জোৱাৰত আৰু মই মাতাল মদৰ নিচাৰ অবাঞ্ছনীয় সাগৰখনত। তাই মগ্ন তাইৰ নতুন প্ৰেমিকৰ ভাৱনাত আৰু মই ভগ্ন তাইৰ প্ৰতাৰণাত। এদিন তাইৰ নিচিনাকৈ ময়ো তাইক পাহৰিবলৈ সক্ষম হ'ম। মদৰ নিচাত তাইৰ ভাৱনাবোৰ এদিন মনৰ পৰা শেষ কৰি পেলাম, অথবা নিজে শেষ হৈ যাম।